হেল্ল' এভৰিৱান, মোৰ চেনেল ৰিমা হোমষ্টাইল কুকিঙলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ গোটা মগুৰ ৰেচিপি। এইটো তড়কা বুলিও কয়। কি লৈছোঁ? 2টা পিঁয়াজ, বিলাহী, অকণমান বাটাৰ। পিঁয়াজখিনি ইয়াতে চপ কৰি ল'ম আৰু এয়া মগু মই চিটি মাৰাই লৈছোঁ। পেন এটা তেল দি চপ কৰি থোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া অকণমান দেৰি ভাজি ল'ম। তাৰপিছত ইয়াতে মই এড কৰিছোঁ আদা নহৰু পেষ্ট। এইখিনি অলপ দেৰি ব্ৰাউন হোৱালৈকে মই ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত চপ কৰি থোৱা বিলাহীখিনি দি দিলোঁ। এইখিনি মই অকণমান দেৰি ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে এড কৰি দিছোঁ নিমখ যিহেতু মই আগতে কুকাৰত দিছোঁ, সেইকাৰণে অকণমান দিছোঁ ইয়াতে নিমখ সোৱাদ অনুযায়ী। তাৰপিছত দিছোঁ হালধি। এইখিনি এতিয়া গোটেইখিনি ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে দিলোঁ জিৰা আধা চামুচ, ধনিয়া আৰু এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। মিহলোৱাৰ পিছত এতিয়া মই ইয়াতে দিম আধা বাতি পানীটো দি যাতে গোটেই মছলাবোৰ ভালদৰে সোমাই যায়, সেইকাৰণে দিছোঁ। আৰু এতিয়া ঢাকনিখন মাৰি দিলোঁ। ঢাকনিখন আঁতৰাই দেখিছোঁ মোৰ গোটেইখিনি মছলা প্ৰায় সিজি উঠিছে। আৰু এতিয়া মেইন ইয়াতে বস্তুটো হৈছে পনীৰ মই অকণমান লৈছোঁ। এইখিনি পনীৰ মই হাতেৰে ভাঙি দিছোঁ। এইটো যিহেতু পনীৰৰ মই তড়কা বনাই আছোঁ, সেইকাৰণে পনীৰ মই এনেকৈ ভাঙি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গোটাকে দিব পাৰে। আৰু এতিয়া কুকাৰত থকা মগুখিনি মই ইয়াতে দি দিলোঁ। এইটো এটা হুইচেলে মাৰিছিলোঁ মই, ধুনীয়াকৈ সিজি গৈছে। দেখিছেনে কিমান ধুনীয়াকৈ সিজিছে? এইখিনি ভালদৰে মিহলাই ল'ম আৰু এয়া বাটাৰটো ইয়াতে দি দিলোঁ। অকণমান দেৰি লৰাই উঠাৰ পিছত পানী অকণমান দি দিছোঁ মই, বহুত গোটা হৈ আছিলে বাবে। তাৰপিছত এতিয়া ইয়াতে ঢাকনিখন মাৰি দিলোঁ। ভালদৰে উতলিব দিলোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে? মই ইয়াতে কেঁচা জলকীয়া বা কালাৰ কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে। এয়া চাওক সুন্দৰকৈ সিজি উঠিছে। আৰু লাষ্টত মই শেষত দিলোঁ কাচুৰি মেথি দিছোঁ। কাচুৰি মেথি দিলে হেনো সোৱাদ বেছি হয়, সেইবাবে মই ইয়াতে লাষ্টত দি দিলোঁ। মোৰ ফাইনেল হৈ গ'ল মোৰ তড়কা। দেখিছে নহয় ইমান ধুনীয়া লাগিছে। আপোনালোকে ৰুটি, পৰাঠা, নান যি ধৰণে খাব পাৰে। আমি ৰাইচৰ লগত খালোঁ তেনেকৈ বহুত ধুনীয়া লাগিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোক নিশ্চয়কৈ কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে। আজিলৈ এইখিনিতে সামৰিলোঁ। অইন এটি ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকৰ ওচৰত আহিম।